হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। বন্ধু বান্ধৱীসকল, বৰ্তমান সময়ত পঢ়া শুনাৰ ক্ষেত্ৰত মোবাইলটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, যেনে অনলাইন ক্লাছ আদি। কিন্তু আমাৰ কেইবাজনো ছাবস্ক্ৰাইবাৰ বন্ধুৱে আমাক কমেণ্ট কৰি কৈছিল যে যেতিয়া পঢ়াৰ সময়ত পঢ়িবৰ বাবে মোবাইলটো ব্যৱহাৰ কৰিব লয়, তেতিয়া হোৱাটছআপ, ফেচবুক, ইনষ্টাগ্ৰাম আদিৰ ন'টিফিকেশ্যন অহাৰ লগে লগে নিজকে ৰখাব নোৱাৰে আৰু হোৱাটছআপ, ফেচবুক, ইনষ্টাগ্ৰাম আদিতে সময়বোৰ গুচি যায়, যাৰ ফলত পঢ়া নহয়। গতিকে আজিৰ এই ভিডিঅ'টোত এই সমস্যাটোৰ ওপৰত আলোচনা কৰিম। তেন্তে ব'লাচোন বন্ধু বান্ধৱীসকল, আজিৰ আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। টিপছ নাম্বাৰ 1, অফ দ্য ন'টিফিকেশ্যন। বন্ধু বান্ধৱীসকল, যেতিয়া তোমালোকে মোবাইলটো লৈ পঢ়িব বহা আৰু যদি ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰামৰ এটা ন'টিফিকেশ্যন আহে, তেতিয়া লগালগ তোমালোকে ফেচবুক, হোৱাটছআপ বা ইনষ্টাগ্ৰামলৈ গুচি যোৱা, অৰ্থাৎ টাইম ৱেষ্টিং আৰম্ভ। গতিকে ইয়াৰ চিম্পুল চলিউশ্যন হ'ল পঢ়াৰ সময়ত ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম আদিৰ ন'টিফিকেশ্যনবোৰ অফ কৰি ৰাখা, যাৰ ফলত পঢ়াত তোমালোকে কনচেনট্ৰেট কৰিব পাৰিবা। টিপছ নাম্বাৰ 2, ইউজ এপ ব্লকিং এপ। ফ্ৰেণ্ডছ, ন'টিফিকেশ্যন অফ কৰাৰ পিছতো যদি পঢ়িবৰ সময়ত নিজক ৰখাব পৰা নাই ছ'চিয়েল মিডিয়া ডিষ্ট্ৰেকশ্যনৰ পৰা, তেন্তে এই টিপছটো ইউজ কৰা। প্লে ষ্ট'ৰত বহুতো এনেকুৱা এপ পাই যাবা যিবোৰ এপে এনেধৰণৰ এপবোৰ যেনে ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম আদিৰ ব্লক কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াৰ জৰিয়তে তুমি তোমাৰ পঢ়াৰ সময়ত এই এপবোৰ ব্লক কৰি থ'ব পাৰিবা। যিহেতু তুমি যিমান সময় এপবোৰ ব্লক কৰিবা তাৰ আগত এপবোৰ অ'পেন নহ'ব, গতিকে পঢ়াৰ সময়ত তুমি এপটো অ'পেন কৰিব নোৱাৰিবা। গতিকে ডিষ্টাৰ্ব নোহোৱাকৈ তুমি পঢ়িব পাৰিবা। টিপছ নাম্বাৰ 3, চিলেক্ট এ প্ৰপাৰ টাইম টু মেক ফোন কলছ এণ্ড ছ'চিয়েল মিডিয়া। বন্ধু বান্ধৱীসকল, ছ'চিয়েল মিডিয়া ইউজ কৰিবলৈ বা বন্ধু বান্ধৱীসকলৰ লগত কথা পাতিবলৈ এটা প্ৰপাৰ টাইম ফিক্স কৰি লোৱা। তুমি সেই নিৰ্দিষ্ট টাইমতহে ছ'চিয়েল মিডিয়া ইউজ কৰিবা বা কথা পাতিবা, যাতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত কানেক্টেড হৈ থাকিব পাৰা, কিন্তু ডিষ্ট্ৰেক্টো নোহোৱা। তুমি তোমাৰ বন্ধু বান্ধৱীসকলক ক'ব পাৰা যে মই এই টাইমত ফ্ৰী থাকোঁ, মোৰ লগত কথা পাতিবলৈ হ'লে এই টাইমত ফোন কৰিব পাৰা, যাৰ ফলত তোমাৰ ফ্ৰেণ্ডেও বেয়া নাপাব আৰু কোনো ডিষ্টাৰ্ব নোহোৱাকৈ পঢ়াটোও চলি থাকিব। বন্ধু বান্ধৱীসকল, যদি এই 3টা টিপছ ফ'ল' কৰা, তেন্তে নিশ্চয় ছ'চিয়েল মিডিয়া ডিষ্ট্ৰেকশ্যনৰ পৰা ৰক্ষা পাব পাৰিবা। ফ্ৰেণ্ডছ, এই লাইফটো তোমাৰ, গতিকে নিজৰ জীৱনটো তুমি নিজে ডিৰেকশ্যন দিব লাগিব। যিহেতু আমাৰ ভৱিষ্যত কি হ'ব আমাৰ বৰ্তমানে ডিচাইড কৰে, আৰু বৰ্তমান আমাৰ অভ্যাসৰ ওপৰত নিৰ্ভৰশীল। গতিকে বেয়া অভ্যাসবোৰ সলাই দিয়া, ফিউচাৰ নিজে নিজে সলনি হৈ যাব। টেক কেয়াৰ এণ্ড লাভ ইউ অল। বন্ধু বান্ধৱীসকল, যদিহে ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি অল ন'টিফিকেশ্যন অন কৰি দিবা। ধন্যবাদ।